কিন্তু এইফালে যদি আমি এনেকৈ যাই থাকোঁ নতুনকৈ আৰু এখন আৰম্ভ হৈ গ'ল এইটো হৈ যাব পাৰিব মানে ইয়াত মানে এটা ইলিউজন আছে ইলিউজন মানে কেনেকুৱা এইটো দেখিলে এনেকুৱা লাগে যে সেই দুৱাৰখনেৰে মানুহ পাৰ হৈ যাব পাৰিব কিন্তু যদি আমি ওচৰলৈ যাই চাওঁ ইয়াৰ গেপটো আমি দেখিবলৈ পাম নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি এতিয়া গৈ আছোঁ তলাতল ঘৰলৈ তলাতল ঘৰৰ ভিডিঅ' আপোনালোকক ডিটেইল ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম তলাতল ঘৰ গৈ আছোঁ চাই থাকক ভিডিঅ'টো এনেকুৱা তলাতল ঘৰৰ পৰা হিষ্ট্ৰী ষ্টাডি কৰিছোঁ চাই কি হয় এইটো হৈছে গলাঘৰ মানে হিষ্ট্ৰীখিনি লিখা আছে ই ক'লে গলাঘৰ মানে আপোনালোকে গম পায় গলা বাৰুদ বুলি আপোনাৰ আমি সচৰাচৰ ব্যৱহাৰ কৰোঁ ৱাৰ্ডটো গলা বাৰুদ হয় এই যেতিয়া আমাৰ আহোমসকলৰ ৰাজত্বকালত মানে এই ঘৰটোত মানে কি কৰা হৈছিল যি আমাৰ বোমা হওক বাৰুদ হওক যুদ্ধ কৰিবলৈ যি সামগ্ৰী ব্যৱহাৰ কৰা হয় টোপবিলাক এই সকলোবোৰ বস্তু মানে এই ঘৰটোত মানে জমা কৰিছিল জমা মানে এই ঘৰটোত মানে ৰাখিছিল আৰু যুদ্ধৰ সময়ত আগে ইয়াত ষ্ট'ৰ কৰিছিল চাগে বা এনেদৰে যুদ্ধ কৰিবলৈ ইয়াৰ পৰা বস্তুবিলাক লোৱা হৈছিল আৰু যুদ্ধ কৰিছিল আৰু সেইকাৰণে এই ঘৰটো আহোমসকলে বনাইছিল আৰু এই ঘৰটোত হিষ্ট্ৰীমতে মানে সৰু সৰু কিছুমান ফুটা ছিদ্ৰ মানে প'ৰ্চ ইংলিছত ক'বলৈ প'ৰ্চ বা ছিদ্ৰ বা সৰু সৰু ফুটা এইবিলাক ৰখা হৈছে কাৰণ যে এয়াৰটো যাতে ইজিলি পাছ হৈ যায় আৰু মানে সেইটো মানে এনভাইৰনমেণ্টটো মানে এটা বেলেঞ্চ ইকুইলিব্ৰিয়ামত থাকে বেলেঞ্চত থাকে আৰু সেইটোৱে সেইটো বনাইছিল আৰু ইয়াৰ মানে তলা মৰা আছে মই দেখাই দিছোঁ ইয়াত তলা মৰা আছে ইয়াৰ ভিতৰত সোমোৱাটো মই নিষেধ আৰু এই গলাঘৰটো মই কৈহে আছোঁ কিন্তু গলাঘৰটো হৈছে এইটো গলাঘৰ মেইন এইখন গেট এইখনৰ ভিতৰত সোমাব লাগিব এইটো গলাঘৰ এইফালে এইটো আমাৰ তলাতল ঘৰৰ ফ্ৰণ্টৰ মানে সন্মুখৰ মাহল পূৰা বহুত টুৰিষ্ট আহিছে ইয়াত ফৰেনাৰো দেখিবলৈ পাইছে আমি বহুত ফৰেনাৰো আছে আমি দেখি আছোঁ ইয়াত আৰু ইয়াত মানে সোমাবলৈ টিকেট কাটিব লাগে টিকেট কটাৰ এটা প্ৰচেছ আছে ফাৰ্ষ্ট তাত স্কেনাৰখন স্কেন কৰিব লাগে তাৰপিছত এটা ফৰ্ম এখন আহি যায় সেই ফৰ্মখন ফিল আপ কৰিব লাগে তাৰপিছত এনেকৈ ৰেজিষ্টাৰত এণ্ট্ৰি কৰি সোমাব লাগে আৰু ইয়াত হিষ্ট্ৰীখিনি ইয়াত চমুকৈ লিখা আছে আপোনালোকে চাই লওক হিষ্ট্ৰীখিনি এইখিনি চাইড আৰু এইবিলাক দেখিবলৈ পাইছে আমি তলাতল ঘৰৰ ভিতৰত সোমোৱাৰ পিছতে এনেকুৱা কিছুমান বৰটোপ দেখিবলৈ পাইছোঁ এয়া বৰটোপ তিনিটা ৰখা আছে এই যি বৰটোপবিলাক আমাৰ যুদ্ধৰ সময়ত আগৰ দিনত ব্যৱহাৰ কৰিছিল এই যি বৰটোপবিলাক বনোৱা হৈছিল এই বৰটোপবিলাক স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এইবিলাক প্ৰথমবাৰৰ বাবে বনোৱা হৈছিল আৰু যুদ্ধত ব্যৱহাৰ কৰা হৈছিল আৰু যিয়ে এই বৰটোপবিলাক নিৰ্মাণ কৰাইছিল তেওঁলোকক তিৰুৱাল বুলি জনা গৈছিল তিৰুৱাল বুলি আজিও সেইবোৰ মানুহক তিৰুৱাল বুলি জনা যায় আৰু এই বৰটোপবিলাক আপোনালোকে দেখিবলৈ পাইছে এইটো পিছফালৰ অংশ আৰু সেইফালে হৈছে আগফালৰ অংশখিনি সেইখিনি হৈছে আগফালৰ অংশ আৰু এইখিনি হৈছে আমাৰ পিছফালৰ অংশ আৰু এই যি আগত এটা চিম্বল আছে গোটেইকেইটাৰ এটা মানে সাদৃশ্য আছে যে এইটো চিম্বলটো দেখিবলৈ পাইছে মই জুম কৰি দেখাই দিছোঁ এই চিম্বলটো মানে সেই আহোমসকলৰ এটা ৰয়েল চিম্বল বুলি মানে জনা যায় আৰু এইটো বৰটোপবিলাকৰ নেমিং এনেদৰে কৰা হয় এইটো হাতীৰ ভৰিৰ নিচিনা সেইকাৰণে এইটো হাতী খুজীয়া বৰটোপ এইটো হাতীৰ মূৰৰ নিচিনা চেপ সেইকাৰণে এইটো হাতী মূৰীয়া বৰটোপ আৰু যিটো এইটো দেখিবলৈ পাইছে কাষৰটো এইটো হাতীৰ শুৰৰ নিচিনা মই দেখাই দিছোঁ আৰু সেইকাৰণে এইটোৰ নাম হৈছে হাতীশুৰীয়া আৰু এয়া হৈছে আমি বৰ্তমান উপস্থিত আছোঁ তলাতল ঘৰৰ সন্মুখত ইয়াত আমাৰ সন্মুখত দেখিবলৈ পাইছে এইটো হৈছে তলাতল ঘৰ আৰু এই তলাতল ঘৰত আহি গ'লোঁ চাই লওঁ এতিয়া এক্সপ্ল'ৰ কৰিম পূৰা তলাতল ঘৰটো চাই থাকক ভিডিঅ'টো পূৰা আৰু আমি তলাতল ঘৰৰ চিৰিৰে নুঠি চাইডেৰে চাই আহকচোন চাইডেৰে কিনো আছে আৰু প্ৰথম গৈয়ে আমি এইটো দেখিবলৈ পাইছোঁ আৰু এইটোৱে হৈছে ঘোঁৰাঠাল আৰু এইটোক কোৱা হয় প্ৰথম যোনটো দেখিবলৈ পাইছে এইটো হৈছে ঘোঁৰাঠাল আৰু ইয়াত ঘোঁৰাবিলাক ৰখা হৈছে আৰু এইটোৰ নাম হৈছে ঘোঁৰাঠাল এইটোক ঘোঁৰাঠাল বুলি কোৱা হয় এইফালে আমি সোমাই আহিছোঁ এইটো ঘোঁৰাঠাল বুলি কোৱা হয় আৰু ইয়াত ঘোঁৰা ৰাখিছিল ঘোঁৰা মানে ৰাখিবলৈ এইটো বস্তু ব্যৱহাৰ কৰা হৈছিল আৰু এইটো এটা বেলেগ এটা মানে গুহা টাইপ আৰু এইটো এটা ইলিউজন আছে এইফালৰ পৰা দেখিলে আপোনালোকে এনেকুৱা এটা ফিল হয় যে সেইফালে এটা ডাঙৰ এখন দুৱাৰ আছে সেইফালে মানুহ এজন পাৰ হৈ যাব পাৰে কিন্তু যদি আমি ভিতৰলৈ সোমাই চাওকচোন কেনেকুৱা ফিল হয় এতিয়া আমি আহি ওচৰ পাই গ'লোঁ ওচৰ পোৱাৰ পিছত দেখিলোঁ যে এই ৰাস্তাটো এটা মানুহ সোমাব পৰা নহয় দুখন হাত
এই দুখন হাত মিলিলে যিমান বহল হ'ব সিমান বহলহে এইটো ৰাস্তা, এটা মানুহ সোমাব নোৱাৰে, ভালকৈ মোৰ ভৰিখনে এই মাজতে সোমাই নাযাব মানে। এইটোৱে মানে ইয়াৰ ইলুজন আছিলে সেই সময়ত। এইখিনিৰ পৰা মানুহে মানে ডিটেক্ট কৰিব পাৰিছিল যে এইজন মানুহ এইটো বিষয়ে জনা মানুহ আমাৰ বাহিৰৰ মানুহ, যদি বাহিৰৰ মানুহ তেওঁলোকে মানে সোধ কৰিছিলে যে এইজন বাহিৰৰ পৰা এজন মানুহ আহিছে। আৰু ইয়াত তলাতল ঘৰৰ ভিতৰত আছোঁ আমি সোমাই। তলাতল ঘৰত এনেই সোমোৱা মানে অলপ নিষেধ, মানে ভয় এটা থাকে, কিন্তু সোমাই আহি আছোঁ সাহসেৰে। এয়া ওলাই গ'লোঁ এটা চাইডেৰে সোমাই গ'লোঁ। আৰু এয়া বাহিৰৰ দৃশ্য, কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা দৃশ্য দেখিবলৈ পাইছে, এইবোৰ গ্ৰীনাৰী ভৰ্তি। আৰু এইটো হৈছে আমাৰ মনুমেণ্টছ। আমি এতিয়া আছোঁ আমাৰ তলত, আৰু আমি সেইফালে ওপৰলৈ চেৰি আছে, এই চেৰিৰে আমি উঠি যাম, আৰু এই চেৰিৰে আমি ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰিম। আমি যদি এই ঠাইত চকু ফুৰাই চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ যে ইয়াত মানে কিছুমান গোলাকাৰ কিছুমান চিন আছে। সেই চিনবিলাক মানে এটা লাইনতে আছে, আৰু সেই চাইড মানে এটা এই চাইডে নহয়, মোৰ অপজিট চাইডেও এনেকুৱা ছেম লাইনতে কিছুমান খুটাৰ দৰে কিছুমান ঠাই আছে, চিহ্ন আছে। ইয়াৰ পৰা ইণ্ডিকেশ্যন কৰিব পাৰি যে এই ঠাইত মানে আগতে কিছুমান শাল কাঠৰ খুটা আছিল, আৰু এই শাল কাঠৰ খুটাৰ ওপৰত এটা ধুনীয়া ঘৰ এটা আছিল। এই যি ঘৰ আছিল সেই ঘৰটোক কোৱা হৈছিল বৰচৰা। এই বৰচৰাত বহি পেলাই আমাৰ কবিসকলে কবিতা লিখিছিল, বা এইখিনি ৰাজপ্ৰসাদত মানে ৰজাসকল বহিছিল, কবিসকল বহিছিল, কবিতাৰ সৃষ্টি কৰিছিল, ৰাগৰ সৃষ্টি কৰিছিল। এইখিনি হৈছে বৰচৰা। ইয়াৰ ইণ্ডিকেশ্যনটো হৈছে এই দেখিবলৈ পাইছে শাৰী শাৰী থকা যি চিহ্নবিলাক, সেয়া শাল কাঠৰ খুটাৰ গোল গোল খুটাৰ যি চিহ্ন, এয়া ইণ্ডিকেশ্যন কৰিছে যে ইয়াত এইবিলাক আছিল। যি দেখিবলৈ পাইছে এইটো হৈছে এটা সেই সময়ৰ মন্দিৰ আছিল, আৰু এই মন্দিৰটোৰ নাম হৈছে আঠকণীয়া মন্দিৰ। আমি আঠকণীয়া কাৰণ ইয়াত এটা আঠফাকন আছে, আমি আঠফাকন আছে মন্দিৰটো, এই মন্দিৰটো আঠফাকন আছে, যদি এনেকৈ চাওঁ আমি, এইকাৰণে এই মন্দিৰটোৰ নাম হৈছে আঠকণীয়া। আৰু এতিয়া ভিতৰলৈ সোমাই আহোঁ। মন্দিৰটো দেখিবলৈ পাইছে আছিল, আৰু এই মন্দিৰটো আঠফাকন আছিল, আৰু এইবিলাকৰ দেৱপুষ্ট বুলি কোৱা হয়। এইবিলাক যে দেখিবলৈ পাইছে এইবিলাকৰ নাম হৈছে দেৱপুষ্ট। আৰু ইয়াত এটা মানে এটা ভাল লগা বস্তু হৈছে, আপোনালোকে ফিল কৰিব যেতিয়া ইয়াতে আহিব, এই যোনটো গৰুটো দেখিবলৈ পাইছে, এই গৰুটোতে যদি আমি এটা মানে কিবা কথা কওঁ বা ধনী কওঁ, ক'লে ইয়াত মানে এটা ধৰ্ম যোনটো কথা কোৱা শব্দ, এইটো মানে বহুত ডাঙৰ হয়, বা মানে ভলিউমটো মানে এপ্লিকেশ্যন হয়, আৰু মানে ইক' হয়। যদি আমি চাবলৈ পাৰোঁ যে যদি মই ওম বুলি কওঁ, আপোনালোকে চাব শুনিব দেখিবলৈ পাইছে। পুৰা এপ্লিকেশ্যন অফ চাউণ্ড আৰু ইক' সকলোবোৰ ফিল হৈ গৈছে। এইটো হৈছে ইয়াত চাবলগীয়া বস্তু, আপোনালোকে আহক তেতিয়া ফিল হ'ব। এইখন ঠাইলৈ আহিছোঁ, তো এইখন ঠাই যিজনে মানে এইবিলাক আৰ্কিটেক্সাৰ বনাইছিলে তেখেতৰ নামটো ল'বই লাগিব, আৰু তেখেতৰ নামটো হৈছিলে ঘনেশ্যাম, খনিকৰ ঘনেশ্যাম। আৰু তেখেতৰে এইবিলাক যি আৰ্হি, এই ধুনীয়া সেই আগৰ ইমান বছৰ আগতে 1751 এইটো নিৰ্মাণ কৰা হৈছিলে। আৰু এই 1751 যি আৰ্হিত তেওঁ বস্তুবিলাক বনাইছিল আমি লেখত ল'বলগীয়া। ফেৰিছে ইয়াত দেখিবলৈ পাইছে পূৰা বৰষুণ, আমি ভিতৰত ৰৈ গ'লোঁ, তলাতল ঘৰৰ ভিতৰত ৰৈ আছোঁ বৰ্তমান। এয়া পূৰা বৰষুণ। লুই তৰে বুকু তুজাই আহিছ, বৰ্ষা কৰিছ, আজি হৰাই হাত তেজেৰে ধুম, লাচিতে কৈছোঁ মই। দেশ বুলিলে আগে আদেশ, নেথাকো কালৈকে ৰৈ, যদিহে সতৰো ভাৱনা কৰিছ, কচু কটা দিমে গৈ।
মানে যিহেতু এটা ঐতিহ্যপূৰ্ণ ঠাইলৈ আহিছোঁ, য'ত লাচিত বৰফুকনৰ স্মৃতিৰে ভৰপূৰ এটা ঠাই শিৱসাগৰ। এয়া যি আমাৰ এইবিলাক যি আপোনালোকে গম পাইছে তলাতল ঘৰ, এইবিলাক সকলোবোৰ তেওঁলোকৰ স্মৃতি জড়িত হৈ আছে। আৰু সেইকাৰণে লাচিত বৰফুকনৰ দেৱৰ নীলাকাশ জাহাৰ কুসুম কলা যাতে গান এনে গাবলৈ মন গ'ল, গাই দিলোঁ। আমি হিষ্ট্ৰী চাবলৈ যাওঁ, হিষ্ট্ৰী চাবলৈ গ'লে আমি এটা কথা আমি গম পাওঁ যে যি আমাৰ যি তলাতল ঘৰটো আছে, এই তলাতল ঘৰটো আমাৰ ওপৰত আছে 4 মহল আৰু মানে মাটিৰ তলত আছে 3 মহল। সেয়াই এটা মানে প্ৰমাণ আছে ইয়াত। সেই প্ৰমাণটো যদি আমি চাবলৈ যাওঁ, ইয়াতে সেইফালে আছে, মই দেখাবলৈ চেষ্টা কৰিলোঁ হয়, কিন্তু এতিয়া বৰষুণ দি আছে, বৰষুণ কমিলে মই দেখাবলৈ চেষ্টা কৰিম। ইয়াতে এটা প্ৰমাণ আছে, যি মই প্ৰমাণ দিছিলোঁ। যদি এইফালে এনেকুৱা চিৰি আছে উঠি যোৱা, কিন্তু এইফালে নামি অহা চিৰি থাকিব লাগিছিল। আৰু এইটো প্ৰমাণটো দেখাইছে যে, আৰু সেইটোৱে মানে এইটো তলেৰে যেনেকৈ আছে, এইটো মানে তলৰ পৰা এনেকৈ খোলা আছে, এনেকৈ উঠি যোৱা আছে। আৰু সেই তলৰ পৰা সেনেকৈ মানে তলৰ পিনে চিৰিটো আছে, সেইটো ইণ্ডিকেশ্যন কৰিছে তলৰ পিনে চিৰি আছে, আৰু তলৰ পিনে মানে তলৰ পিনে ফ্ল'ৰ আছে। আমাৰ তলৰ পিনে 3টা মহল যে আছে, এইটো ইয়াৰ প্ৰমাণ। এইটো এয়া যি ঘৰ, আৰু লাহেকৈ বৰষুণ জাক এৰিলে আৰু আমি ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া অলপ চাওঁ ষ্ট্ৰাকচাৰবিলাক কেনেকুৱা, ইয়াৰ আন্তঃগাঁথনিবিলাক অলপ অবজাৰ্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চাই থাকক। সেইবিলাক দেখিবলৈ পাইছে, আৰ্হিবিলাক ধুনীয়াকৈ খোদিত কৰা হৈছে ফুলেৰে, পুৰা ধুনীয়া ৱাল। আৰু এতিয়া আছোঁ ইয়াত মই একদম ওপৰৰ মহলাত যি আপোনালোকে দেখিবলৈ পাইছে, এই ইটাবিলাক দেখিবলৈ পাইছে। এই ইটাবিলাকৰ আকৃতিবিলাক আমাৰ নৰ্মেলি তাতকৈ অলপ বেলেগ, কাৰণ ইয়াত যি আমাৰ চাইজ, সেই চাইজবিলাক নৰ্মেলি তাতকৈ বহুত সৰু সৰু হয়। আৰু যি এইটো বস্তুৰে বনোৱা হয়, এই বস্তুৰে বনোৱাটো হৈছে আমাৰ যি কণী বা মাটিমাহ, তাৰপিছত শিলিকা, চূণ, এইবিলাক বস্তুৰে নিৰ্মিত। সেইকাৰণে এইটো বহুত ষ্ট্ৰং। আৰু আজিলৈকে 1751 চনত বনোৱা এটা যে আৰ্কিটেক্সাৰ, সেই আৰ্কিটেক্সাৰটো আমি এতিয়াও নিউ জেনেৰেশ্যন হৈ পেলাই ইমান বছৰ পিছতো সেই একেধৰণৰ বস্তু, অলপ বাৰু বেয়া হৈছে, আপোনালোকে গম পাইছে, অলপ হৈ গৈছে, কিন্তু সেই বহু বছৰ আগৰ বস্তুবিলাক এতিয়াও আমি চাবলৈ পাৰিছোঁ। কেনেকুৱা এটা ষ্ট্ৰং কম্প'জিশ্যন হ'ব লাগিব, আপোনালোকে ভাবি চাওক। এতিয়া যি আমি বস্তুবিলাক দেখিবলৈ পাই আছোঁ। আৰু মই আপোনালোকক এটা বস্তু দেখাবলৈ চেষ্টা কৰিম যে ইয়াত যি আমি ইটাটো যে আছে, এই ইটাটো মানে নৰ্মেল আমাৰ যি ইটা, সেইটোতকৈ মানে অলপ বেলেগ। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো মানে তেলন টাইপ, মানে অইলি টাইপ, যাতে ৱাটাৰপ্ৰুফ সেই সময়তে মানে এটা মানে চাইণ্টিফিক নলেজ লগাই এইটো বনোৱা হৈছিল যে ৱাটাৰপ্ৰুফ, যাতে পানী পৰিলেও যাতে একো বেয়া হৈ নাযায়। যদি আমি লাৰি চাওঁ, হাতত আমি একো লাগি নাহিব, কাৰণ আমাৰ নৰ্মেল এতিয়া যদি আমি হাতখন এনেকৈ লাৰি দিওঁ, কিন্তু আমাৰ কিবা কালাৰিং লৈ আহে। কিন্তু মই হাতত দেখিবলৈ পাইছোঁ একো কালাৰ নাই। এতিয়া বৰষুণ আছে, তথাপিও অলপ এনেই পানীটো আহি আছে, কিন্তু অলপ আমাৰ মানে কালাৰ ইকাৰ পৰা অহা নাই। মানে এইটো কি অইলি টাইপে আহিছে, এইটো অইলি ফিল হয়। সেইটো মানে কি বুজায় যে এইটো ৱাটাৰ প্ৰটেকশ্যন। ইয়াত এটা বস্তু ইউজ কৰা হৈছিল, যাৰ কাৰণে এতিয়ালৈকে ৰ'দ, বতাহ, পানী, এইবিলাক ৰেজিষ্টেঞ্চ হয়, এইবিলাক বস্তু। তো ইয়াত মই পূৰা ঘূৰি আছোঁ ওপৰৰ মহলাত। এই ওপৰৰ মহলৰ পৰা আপোনাক ভিউ এটা দেখাবলৈ চেষ্টা কৰিম। আমি ওপৰলৈ উঠি আহিছিলোঁ, এতিয়া নামি গৈ আছোঁ লাহে লাগে বাৰু, ভয় নলগা নহয়। সেনেকৈ লাহে বাহিৰত ওলাই গৈছোঁ।
আৰু ইয়াত তলাতল ঘৰৰ সন্মুখত এনেদৰে এখন পাৰ্কৰ নিৰ্মাণ কৰি আছে, কাম চলি আছে, চাইডে পিছত আহিলে দেখিবলৈ পাম। এতিয়া আমি অলপ বাহিৰৰ চাইডেৰে গৈ আছোঁ, এই বাহিৰৰ চাইডেৰে গৈ আছোঁ। কি আছে, আমি ইয়াতে সুৰংগ দেখিবলৈ মানে সিমান হেভি সুৰংগ। আমি ইয়াত যি চিকিউৰিটি গাৰ্ডক সুধিছোঁ, চিকিউৰিটি গাৰ্ডে কৈছে যে সুৰংগবিলাক বন্ধ কৰি দিছে, কিন্তু তথাপিও এনেই আমিতো অলপ চাইছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁহে, কিন্তু যি আছে অলপ চলপ আছে বুলি শুনিছোঁ সেইফালে। তো সোমাই চাওঁ অলপ সাহস গতাই কি আছে। ইয়াত দেখিছোঁ বাৰু কিছুমান এইবিলাক, চাওঁ আহকচোন। আজাও আপোনালোকে এনেকুৱা ফিল এটা আহে, এইফালে দেখিবলৈ পাইছে এই যাইফালে সেইটো বস্তু মানে শেষ হৈ গৈছে। কিন্তু যদি আমি ভিতৰে এনেকৈ চাবলৈ যাওঁ, কিন্তু আমি যাই চাম বস্তুখিনি শেষ নহ'ব আৰু নতুনকৈ আৰম্ভ হৈ যাব এটা বেলেগ টানেল। এতিয়াতো এখন নতুন দেৱাল আছে, কিন্তু এইফালে যদি আমি এনেকৈ যাই থাকোঁ নতুনকৈ আৰু এখন আৰম্ভ হৈ গ'ল। এইটো দেখিবলৈ পাইছে, আৰু এনেকৈ নতুনকৈ আৰু এখন ধোকা হৈ যাব মানে এইটো। সেইফালে আৰু এখন ৱাল দেখিবলৈ পাইছে, কিন্তু সেইফালে ৱালখন নহয়, সেইফালৰ পৰা নতুনকৈ আৰু এখন সিফালে গেট আৰম্ভ হৈ যাব। আৰু এইটো মানে শেষ নহয়, এইটো মানে 21খন গেট আছে এনেদৰে, 21খন এনেকুৱা টানেল আছে, 21টা। আৰু সেই তলা নাই, মানে তলাটো আমি গম নাপাওঁ, শেষ নহয় মানে। সেইকাৰণে এইটো ঘৰৰ নামটো হৈছে তলাতল ঘৰ। বস্তুটো মানে শেষ নহয়, যিমান যে যাই থাকিলেও শেষ নহয়। মই দেখাই দিলোঁ আপোনালোকক আহি পেলাই। এইফালে এনেকুৱা এখন গেট আছে, দেখিবলৈ পাইছে ৱাল যেন পায়, কিন্তু যদি তালৈকে গৈ চাওঁ কিন্তু ৱালখন দেখিবলৈ পোৱা নাযায়। যদি আমি যেতিয়া সেইফালে সোমাই আহিছোঁ, এইখন ৱাল দেখিছিলোঁ, কিন্তু ৱালখন শেষ হোৱা নাই। এইফালে নতুনকৈ আৰু পুনৰ এটা গেট আৰম্ভ হৈ গৈছে। এনেকুৱা গেট 21টা আছে এইটো তলাতলৰ ভিতৰত, আৰু এই ভিতৰতো আছেই। আৰু বিশ্বাস কৰিবলগীয়া কথাই, ইয়াৰ পৰা দুটা তলাতল ঘৰৰ তলাতলে মানে দুটা সুৰংগ আছে। সেই সুৰংগ দুয়োটা ক'ত কানেক্টেড হৈছে, যেতিয়া ৰুদ্ৰেশ্বৰ সিংহই এইটো বনাইছিলে, কাৰেংঘৰ বনাইছিলে, আমি কাৰেংঘৰ ভিডিঅ' যদি চোৱা নাই মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। সেই কাৰেংঘৰত যেতিয়া বনাইছিলে, কাৰেংঘৰতো মানে এনেকুৱা বস্তু কিছুমান ইয়াৰ পৰা এটা টানেল লিংক কৰিছিল। 16 কিলোমিটাৰ দূৰত্ব হয় কাৰেংঘৰলৈ, কাৰেংঘৰলৈ ইয়াৰ পৰা টানেলটো মানে নিৰ্মিত কৰিছে, যি সুৰংগ বুলি কোৱা হয় অসমীয়াত। সেই সুৰংগটো ইয়াৰ পৰা এটা কাৰেংঘৰলৈ আছিল, আৰু আন এটা সুৰংগ আছিল দিখৌ নদীলৈ আছিল এটা সুৰংগ। সেই সুৰংগবিলাক যুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিল, আৰু সেই সুৰংগবিলাক সেই কিছুমান আৰ্হিত বনাইছিল, সেই সময়ৰ কিছুমান বুদ্ধি লগাই, আইডিয়া লগাই। আৰু সঁচাই এটা আমেজিং হিষ্টৰিক প্লেচ। মই সৰুৰ পৰা আহিব মন আছিল, কিন্তু এতিয়া অলপ ফ্ৰী হৈছোঁ, ফ্ৰী হৈ পেলাই আহিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক পুনৰ দেখাবলৈ চেষ্টা কৰিছোঁ। সেইফালে এইটো টানেল আছিল, সেইটো আছিল, সেইফালে সোমাই আহিছোঁ। আমি যেতিয়া এনেকৈ সোমাই আহিলোঁ, আহি দেখিবলৈ পাইছে খতম। সেইফালৰ পৰা আৰম্ভ হৈছে, কিন্তু সেইফালে গৈ শেষে নহয় বস্তুটো। সেইটো হৈছে 21টা এনেকুৱা গেট আছে, এনেকুৱা মানে ইলুজন টাইপ আছে। সেইবিলাকে মানে যুদ্ধৰ সময়ত কামত দিছিলে তেওঁলোকক। আৰু এয়াই আছিল আমাৰ তলাতল ঘৰৰ কিছুমান হিষ্ট্ৰী। এই তলাতল ঘৰতে আছোঁ আমি, পূৰা এক্সপ্ল'ৰ কৰি আছোঁ তলাতল ঘৰ। আৰু এইখিনি আছিল তলাতল ঘৰৰ যি ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিখিনি হিষ্ট্ৰী জানিছিলোঁ সেই হিষ্ট্ৰীখিনি এপ্লাই কৰি এই ভিডিঅ'টো গোটেই এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু মই ইমান আৰ্টছৰ কথা নাজানো, তথাপিও ভিডিঅ'টোৰ কাৰণে অলপ ষ্টাডি কৰিছোঁ, আজি অলপ ষ্টাডি কৰিছোঁ, আৰু এই ষ্টাডিখিনি ইউটিলাইজ কৰি এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে কিবা উপকৃত হৈছে বা লাভ পাইছে কিবা ভিডিঅ'টো, প্লিজ লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ সকলো চোৱাৰ কাৰণে। মোৰ ফালৰ পৰা বহুত ধন্যবাদ, থেংক ইউ।